আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচীৰে বোকাখাতৰ মাজমজিয়াত প্ৰতিবাদ সাব্যস্ত কৰে। তিষ্টা জনগোষ্ঠী সংগঠনৰ আহ্বান মৰ্মে আজি বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাই আমি বোকাখাতৰ মাজমজিয়াত 2016 বাতিলৰ কাৰণে আমি অৱস্থান বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ দ্বাৰা আমি বিজেপি নেতৃত্বাধীন চৰকাৰখনক সকিয়াই দিব বিচাৰিছোঁ যে আমি কোনো কাৰণত কেব মানি নলওঁ আৰু অনাগত দিনত যদি বিজেপি নেতৃত্বাধীন চৰকাৰে আমাৰ এই খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি তেখেতে ভাবুকি অনাৰ চেষ্টা কৰে তাতকৈ কিন্তু বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাই ইয়াতকৈ কঠোৰ পৰিস্থিতি উদ্ভাৱন কৰিবলৈ বাধ্য হওঁ আৰু ইয়াৰ দ্বাৰা আজি বোকাখাতৰ মজিয়াৰ পৰাই আমি অসম চৰকাৰ দিল্লী চৰকাৰ সকিয়াই দিছোঁ যে কেব কোনো কাৰণত মানি লোৱা নহ'ব। বিভিন্ন শ্লোগানেৰে বোকাখাত আকাশ বতাহ উত্তাল কৰি তোলে। অসম চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন পুনৰবাৰ অসমত ভাৰতত যি যুঁজব জাপি দিব ওলাইছে তাত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। 1971 চনৰ 25 মাৰ্চৰ পিছত অহা হিন্দুৱে হওক বা মুছলিমেই হওক বিদেশীৰ কোনো জাতি নাই, ধৰ্ম নাই। গতিকে সদৌ অসম ছাত্ৰ সন্থা আহ্বানক্ৰমে আয়োজিত আজি আঞ্চলিক ছাত্ৰ সন্থাৰ অৱস্থান কাৰ্যসূচীৰ যোগেদি আমি দাবী জনাইছোঁ যে অসমৰ পৰা বিদেশী যাবই লাগিব, বিদেশীমুক্ত এখন অসম আমি বিচাৰোঁ। ইয়াত কোনো ধৰণৰ আপোচ নহয়, আছু সংগ্ৰাম কৰি আহিছে, আছু সংগ্ৰাম কৰি যাব। কোনো পৰ্যায়ে আমি দিল্লী দিছপুৰৰ যি হত্যাৰ সিদ্ধান্ত আমি কেতিয়াও মানি নলওঁ, এক কোনো পৰ্যায়ে মানি লোৱা নহ'ব। আমি মনা নাই কেতিয়াও আগন্তুক দিনতো আমি মানি নলওঁ, স্পষ্ট কথা। গতিকে আজি অৱস্থান কাৰ্যসূচীৰ যোগেদি আমি স্পষ্ট আকাৰে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ আপোনালোকে যিমানেই ধৰণৰ পন্থা অৱলম্বন নকৰক আমি এই ষড়যন্ত্ৰ নিশ্চিতভাৱে উপায় কোনো ক্ষেত্ৰতে আমি কেব নামানো। অসমীয়া ৰাইজে কেব নামানে। অসমীয়া খিলঞ্জীয়া জাতি, খিলঞ্জীয়া মানুহৰ অসমত অসমীয়াৰ তত্ত্ব বুলি সদায় লাগিব। কোনো কাৰণে অসমীয়াৰ তত্ত্ব বুলি অসমত থাকিবই। তাক কোনো ধৰণৰ অসমীয়াৰ তত্ত্ব বুলি থাকিবই। ইয়াত আমি খিলঞ্জীয়া মানুহ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিবলৈ শাসিত চৰকাৰখনক সকিয়াই দিয়ে বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সকলো বিষয়ববীয়াৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ।